গাইজ মই আছিলোঁ একচুৱেলি ঘৰত আছিলোঁ তো গায়ে ধোৱা নাছিলোঁ তো এতিয়া মই গা ধুম এয়া টেপত পানী দি দিলোঁ আৰু এতিয়া মই গা ধুম বহুত দেৰি ঘৰত পূৰা গালি খাই আছোঁ এয়া আমাৰ ছোৱালীয়ে গা ধুলে তাই গা ধুলে তো মই গা ধোৱা নাছিলোঁ তো এতিয়া গা ধুম লৈ ল'লোঁ টাৱাল আৰু গা ধুই লওঁ তো গা ধুই পেলাই আকৌ ক'ত যাম কি কৰি আছোঁ আহি আছোঁ লগত দেখাই আছোঁ দেই ভিডিঅ' চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি যাব ছাবস্ক্ৰাইব কৰিবলৈ কমজুচি নকৰিব ছাবস্ক্ৰাইব এটা কৰি দিব শ্বেয়াৰো কৰিব তো এতিয়া মই গা ধুলোঁ এতিয়া 5টা বাজিব এতিয়া মই গা ধোৱা নাই কিয় ধোৱা নাই কিয় আজি দেৰি হ'ল তো জনাই আছোঁ তো বহুত দেৰি হৈ গ'ল গা ধুবৰ কাৰণে একদম মানে গোটেই গা গোন্ধ আৰু একদম ঘামি ঘামি অৱস্থা নাই তো ধুই দিওঁ গাটো ব'লক হেল্ল' দোস্ত ৱেলকাম বেক মাই টু আমিন ভাই ব্লগ ছাবস্ক্ৰাইব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব য'ত নেকি নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি থাকিম ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব নতুন যদি হয় ভিডিঅ' চাই আছে প্লিজ তো গাইজ আমাৰ ঘৰত এখন সৰু সুৰা বাগান কৰিম বুলি ভাবিছোঁ ছাতৰ ওপৰতে ফুলত আনি তো ৱাইফে কিছুমান ফুল লগাইছে আৰু ফুল তাৰ লগতে আৰু কিছুমান মই নাম নাজানো তো দেখিব কেনেকুৱা লাগে তো গাইজ এয়া ঘৰত আছিলোঁ আৰু লগতে আপোনালোকক দেখাইছোঁ ঘৰৰ পৰিস্থিতিটো তো বৰষুণ দিলে কেনেকুৱা এটা চিটুৱেশ্যন হয় ছাতৰ ওপৰতো তো মই আপোনালোকক দেখাইছোঁ তো একচুৱেলি ঘৰত একদম অৱস্থা বেয়া তো ময়ো ঘৰত আছিলোঁ একদম এতিয়ালৈকে গা ধোৱা নাই আৰু লগতে মই বাহিৰটো আপোনালোকক দেখাই দিছোঁ তো এয়া হৈছে আমাৰ বাহিৰৰ একদম বৰষুণ অলপ পৰিলে পূৰা পানী হৈ যায় তো বানপানী হয় পথাৰত তো আমাৰ ওপৰতো বানপানী হয় अरे बेटे तुझे थकान नहीं लग रही क्या এয়া হৈছে আমাৰ ইয়াৰা তো ইয়াৰাই বহুত দুষ্ট কৰি থাকে আৰু তাইৰ লগতে মানে বাহিৰত যদি কোনোবা ওলায় তাইৰ লগতে ওলাই পানীৰ মাজত যাব বিচাৰে তো বাহিৰত একদম ভাল চিটুৱেশ্যন নহয় পিছল হয় পানী পৰি অৱস্থা একদম বেয়া গোটেই চাৰিওহাতে পানী আৰু লগতে আপোনাৰ মানে বেক চাইডটোতো চাবই নোৱাৰি তো বৰষুণ অলপ পৰিলে ৰ'দো দি আছে তেওঁ পানীয়ে পেলে গুৱাহাটী এনেকুৱা চিটুৱেশ্যন হয় তো এয়া ঘৰৰ চৌহদটোতো অলপ সৰু সুৰাকৈ ফুলৰ বাগানৰ নিচিনা ঘৰত লগাইছে ৱাইফাইটো কিছুমান টাপত মাটিও কম আছে তো ওপৰত মাটি আনিব নোৱাৰি একচুৱেলি তো যদি মাটি আনিব পাৰিলোঁ হয় আৰু অলপ ভাল হ'লে ফুলখিনি তো আৰু অলপ বেলেগকৈ লগাব ট্ৰাই কৰিম অলপ মাটি কেৰি কৰি তো টাব আনিব লাগিব লগতে আৰু বেলেগ ফুল লগাম তো আপোনালোকক দেখাই যাম ফুলৰ এখন সৰু সুৰা বাগান আমাৰ ঘৰত বনাম তো গাইজ যদি সৰু সুৰা ফুলৰ এই টাবকেইটা ভাল লাগিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু গাইজ লগতে এজোপা লগাইছোঁ মানি প্লেণ্টটো ৱাইফাই এজোপা মানি প্লেণ্ট লগাইছে য'ত নেকি ঘৰত হেনো পইচা কমিলে মানি প্লেণ্ট লগালে পইচা উপাৰ্জন হয় তো নাজানো বিশেষকৈ আপোনালোকে কমেণ্টত জনাব তো ইয়াৰে মানি প্লেণ্টক লৈ পূৰা বিজি এইজনী আমাৰ ইয়াৰা তো তাই হেল্ল' গাইজ হাই গাইজ তো তাই শিকা ধুইছিলোঁ আহি গ'লোঁ গা ধুই দিলোঁ আৰু গা ধুই আহি গ'লোঁ তাৰপাছত আৰু কিছুমান বস্তু খাব লগা আছে তো খাই থাকি তো আৰু গাইজ লগতে ঘৰত কি আছিলে মই চালোঁ তো মই ফ্ৰিজটো খুলি চালোঁ তো ফ্ৰিজটো খুলি চাই মই পালোঁ এটা ৰেড ডাব্বা তো ৰেড ডাব্বাত কি আছে তো মই খুলি চাওঁ তো ৰেড ডাব্বাত আছে অলপ দৈ তো দৈৰ লগত খাবৰ কাৰণে চিৰা লাগিব তো এতিয়া যাম মই ওলাই অলপ চিৰা লৈ আনিম তো দৈৰ লগত চিৰা খাই আজি বহুত ভাল লাগিব লগতে গাইজ মই আহি গ'লোঁ ওলাই দোকান যাওঁতে ৰাস্তাত দেখিলোঁ একদম খালী তো গাইজ দোকান যাওঁতে দোকানৰ চাইডে গ'লতো আমাৰ ইমান পানী হয় অলপ বৰষুণতে পানী হৈ যায় পাই গ'লোঁ দোকান যোনখন দোকান আহিছিলোঁ আৰু লগতে আহি ঘৰ পালোঁতো অলপ সৰু সুৰা বজাৰ আনিলোঁ তো এয়া আটা আনিলোঁ লগতে চিৰা দৈৰ লগত খাবৰ কাৰণে আনিলোঁ আৰু কেক এটা আনিছোঁ সৰু বিস্কুট মেৰিগ'ল্ড আৰু কিবা কিবি আনিছোঁ মই ভালকৈ নাজানো তো কি লগা আছিলে কৈ দিছিলে তো মই পাহৰি যাওঁ বিশেষকৈ তো মোবাইলত হোৱাটছআপত লিখি দিয়ে গাইজ চিৰা আনিছিলোঁ তো চিৰা ৱাইফে দৈ দিছে অলপ চিৰা লৈছোঁ পেকেটৰ পৰা তো চিৰাৰ লগত দৈ ল'ম দৈ খাই দিম আজি বহুত খাব ইচ্ছা আছে তো আপোনালোকে খাই নে নাখায় নাজানো কমেণ্টত জনাব যদি আপোনালোকে খায় তো একেলগে নেক্সট খাম তো এয়া লৈ ল'লোঁ প্লেটত চিৰা আৰু দৈ তো গুড় নাই একচুৱেলি তো গুড় নাথাকাত মই লৈ ল'ম অলপ চুগাৰ তো অলপ চুগাৰ লৈ ল'ম এতিয়া দৈ ল'লোঁ তো কেনেকুৱা লাগিছে আপোনালোকে জনাব তো খাই লৈ মই টেষ্টটো আপোনালোকক জনাম আৰু যদি আপোনালোকে আগতে খাইছে চিৰা দৈ টেষ্টটো কমেণ্টত জনাব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব তো
তো এয়া ৱাইফে দি দিছে চুগাৰ অলপ চেনি য'ত নেকি চেনি অলপ লৈ লৈছোঁ তো খাবলৈ টেষ্ট লাগিব তো এই আহি গ'ল প্লেটত দি দিলে তো এতিয়া মই খাব ষ্টাৰ্ট কৰিম আৰু লগতে আমাৰ ইয়াৰেও খাব এজনী আমাৰ ইয়াৰে খাবা তো ইয়াৰে খাব ট্ৰাই কৰিছে হাতেতো একচুৱেলি তাই 1 minute later. যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে কমেণ্টত জনাব তো যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ আহিম নেক্সট